কেমনে নাই নাম ক এইফালে এইফালে কি করবি হাঁকবি হাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ আজিৰ ভিডিঅ'টো মানে কি ক'ম ইমান কণ্টেণ্ট মানে কণ্টেণ্টৰ কথা কি ক'ম আৰু তো ভাবিলোঁ আজি ঘৰৰ পৰা এখন কিবা ব্লগ দিওঁ কেইদিনমান হ'ল ব্লগ দিব পৰা নাই মানে কি জানে পৰিস্থিতিটো অলপ কিনো ক'ম আৰু পিছত কৈ আছোঁ সব কথা তো অলপ ভিডিঅ'খন মানে ব্লগখন চাই লওক আগত মানে ঘৰৰে কিবা এটা মানে কাম ঘৰৰে কাম আকৌ ভাবিলোঁ ঘৰৰ পৰাই কিবা এটা ব্লগ দিওঁ তো চাই লওক আগত ভিডিঅ'খন পেন কেমিনে নাই হা তোৰ নাম কি ক এই হিৰো আহিছে তোৰ নাম কি কি মাৰিলে তোৰ নাম কি ভালকৈ ক নাম ক আৰু কৰচোন ক আৰু এই তেৰি নামাৰতে উৰি গ'ল লিংটা হৈ আছে ৰে এইফালে চা এনেকৈ যাচোন এই যে চা এইফালে চা কি এনেকৈ কৰ কেমেৰাত মাৰে চা পিছোৱা শক্তি যা আহি চাল ডেন্স কৰ নাচ ভালকৈ নাচ শক্তি কিবা চাই আছে কিবা ভাবি আছে মেচিকে আহিছা গাইছ হৈ গ'ল আৰু কি ক'ম ইমান গৰম ভাবিলোঁ মানে কেইটামান এইটো মানে বেছি লেতেৰা হোৱা নাই মানে অলপ লেতেৰা হৈছে তো যিখিনি মানে লেতেৰা হোৱা নাই মানে যিখিনি লেতেৰা হোৱা নাই সেইখিনিতো কৰিবই নালাগে আৰু যিখিনি অলপ লেতেৰা হৈছে সেইখিনি আৰু লেতেৰা কৰি দিলোঁ সময় লাগে মানে নাম্বাৰ কেইটা যে ইটোৰ লগত যেন ইটোৰ তলত যে নাম্বাৰ কেইটা থাকে সেই নাম্বাৰ কেইটাৰ কাৰণে বহুত সময় লাগে তো হৈ গ'ল আৰু তো দেখাই আহিছোঁ তো এইবিলাক এনেকুৱা ধৰণৰ এইবিলাকতো চাফ কৰাবিলাক আৰু এইবিলাক চাফ কৰা নাই মানে মাটি সোমাই আছে তো এনেকুৱা ধৰণৰ ক লোহিত বৰ্মন না কি ক'লে হা ক বেয়া পাব ক কি ক'লা কি কৰবি হাঁকবি লাগছি তো গাইছ আজি এইখিনিয়ে আৰু তো কিনো আৰু মানে কণ্টেণ্টটো ভাবিলোঁ যে কিবা কম আৰু পৰিস্থিতি মানে এনেকৈ ইমান গৰম মানে গৰমতে চাওক কেনেকুৱা অৱস্থা হৈ গৈছোঁ আৰু এই ভতিজাটো চালে আমাৰ বাবুটোক চালে তেনেকুৱা তাৰো কেনেকুৱা অৱস্থা হৈ গৈছে নহ'লে ইটো আজি এনেকৈ লাহে কিবা কৰি আছে নহ'লে এনেকুৱা হ'লে নহ'লে চালে হয় ইমান হুলস্থুল কৰিব ঘূৰি ফুৰিল হয় নাই ইমান গৰম দিছে গৰমতে এনে খবৰে মানে অৱস্থা বেছি এইটো আৰু বহুত সৰু তো যিয়ে নহওক মানে ভাবিলোঁ এতিয়া আকৌ সেই কামখিনি কৰি ভাবিলোঁ যে
কিবা কৰিম মানে ক'তবা যাম ওলাম আজি কণ্টেণ্ট মানে ভাল কণ্টেণ্টৰ কাৰণে ভিডিঅ'ত ভাবিলোঁ যে গা ধুই পিনে আৰু কিবা ঘৰৰে পৰা কিবা এটা ব্লগ দিম মানে ঘৰৰ পৰা কিবা ব্লগ দিব বিচাৰিছোঁ তো নহ'ল আৰু ভাবিলোঁ ইমান কণ্টেণ্ট ভাল নহয় তো আৰু ভাবিলোঁ এটা কথাই ইমান কণ্টেণ্ট ভাল নহয় এনেকুৱা তো আপোনালোকেও ইমান বেছি বৰ ভাল নাপাব আৰু এটা কথা গাইছে ভাবিছোঁ আজিৰ পৰা মানে কি ভাবিছোঁ মানে ইমান সময়ো নহয় মোৰ আৰু ভাবিলোঁ এটা মানে সপ্তাহত এদিন এখন ব্লগ দিম চাগে নহয় সপ্তাহত এদিন দিম কাৰণ আৰু বহুত চেষ্টা কৰিম সপ্তাহতে 2খনমান দিব বহুত চেষ্টা কৰিম কিন্তু গেৰাণ্টি সপ্তাহত এখন দিমেই আৰু সময় মানে কি ক'ম কিবা পঢ়ি আছোঁ মই পঢ়াটো এতিয়া কোৱা নাই কি পঢ়ি আছোঁ পিছত এদিন ক'ম মই কি পঢ়ি আছোঁ তো ক্লাছৰ কাৰণে আকৌ যাব লগা হয় ইমান মানে ৰ'দতো যাব লগা হয় তো যাবই লাগিব ক্লাছত যাব লগা হয় আৰু বেছি দিন নাই আৰু 2 মাহমান আছে 2 মাহমান হ'লে মানে পৰীক্ষা হ'ব পৰীক্ষাৰ পৰা মানে পৰীক্ষা হোৱাৰ পিছত ৰিজাল্ট দিব আৰু ৰিজাল্ট দিয়াৰ পিছত মানে আকৌ যেতিয়া ৰিজাল্ট দিব তেতিয়াতো বহুত সময় পাম আৰু তেতিয়া মানে আপোনালোক মানে ডেইলি ব্লগ দিম তেতিয়া তো আজিলৈ এইখিনিয়ে গাইছ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থওক।